মই ছাত্ৰ অৱস্থাৰ পৰা ৭২ চনৰ পৰাই কংগ্ৰেছৰ লগত জড়িত হৈ আছিলোঁ। মই ছাত্ৰ অৱস্থাৰ পৰা কলেজীয়া সময়খিনিত মই কংগ্ৰেছৰ লগত জড়িত আছিলোঁ। তাৰ পাছত কিছুদিন বিৰতি হ'ল। 1996 চনৰ পৰা একেৰাহে যোৱাকালিলৈকে মই কংগ্ৰেছৰ লগত জড়িত হৈ আছিলোঁ। এই সুদীৰ্ঘ সময়খিনিত আৰু একেবাৰে ৰিচেণ্টলি মই নগাঁও জিলা কংগ্ৰেছৰ সভাপতি যোৱা 5 জুলাই তাৰিখলৈকে আছিলোঁ। মই নিজে এটা কথা উপলব্ধি কৰিছোঁ যে কংগ্ৰেছত অসমীয়া জাতি, অসমীয়া মানুহৰ মাটি ভেটি কেতিয়াও সুৰক্ষিত কংগ্ৰেছৰ দিনত নহয়। সেই কথাটো মই উপলব্ধি কৰিছোঁ। নগাঁও জিলা কংগ্ৰেছত যেতিয়া আমি জিলা কংগ্ৰেছখন 1921 চনত গান্ধীজীৰ আশীৰ্বাদত জিলা কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিলে। কিন্তু সেই জিলা কংগ্ৰেছত পণ্ডিত কনক শৰ্মা আছিলে, হলধৰ লোকনায়ক হলধৰ ভূঞা আছিলে, বহুত বৰণ্য ব্যক্তিয়ে সেই জিলা কংগ্ৰেছ চহনি কৰি থৈ গৈছিল। কিন্তু তাত আজি এনেকুৱা মানুহৰ প্ৰতিচ্ছবি তাত আছে জিলা কংগ্ৰেছত, আপোনালোকে পৰৱৰ্তী অৱস্থাত মই কথাখিনি ক'ম, যি মানুহৰ স্বাধীনতাৰ লগত কোনো বৰঙণি নাছিলে, সেই মানুহৰ নামত আজি নগাঁও জিলা কংগ্ৰেছৰ হল নামাংকিত হৈছে। এইটো আমাৰ কাৰণে আমি খিলঞ্জীয়া হিচাপে, আমি অসমীয়া হিচাপে আমি অত্যন্ত দুখ পাওঁ। আৰু আমি ভাবিছিলোঁ যে নতুন এগৰাকী সভাপতি হৈছে, গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হৈছে। তেওঁ ভাবিছিলোঁ যে সকলোকে লৈ যাতে অসমীয়াৰ খিলঞ্জীয়াৰ স্বাৰ্থত যাতে কাম কৰি যাব বুলি আমি আশা কৰিছিলোঁ। সকলোৱে জ্যেষ্ঠ কংগ্ৰেছী যিখিনি আছিল সকলোকে লৈ কাম কৰিব বুলি আমি আশা কৰিছিলোঁ। কিন্তু দেখা গ'ল যে তেওঁ ৰকিবুল হুছেইনক বাদ দি পেলাই কোনো নগাঁৱৰ গোটেই জিলাখনৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে। আৰু গোটেই লোৱাৰ আছামতে হওক বা কংগ্ৰেছ যি লেভেলত যিটো বৰ্তমান, তেওঁক বাদ দি পেলাই তেওঁ কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে। কিন্তু ৰকিবুল হুছেইনে যদি কংগ্ৰেছৰ প্ৰতিটো সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয়, তেতিয়া জাতিটো সুৰক্ষিত কেনেকৈ হ'ব কওক। আৰু তাৰ প্ৰতিবাদত অত্যন্ত ক্ষোভত আজি মই কংগ্ৰেছ দল বহু বছৰ, আমি 30 বছৰ, প্ৰায় 37 বছৰ মই কংগ্ৰেছৰ লগত জড়িত হৈ আছিলোঁ। মই কলিয়াবৰ কলেজতো কাম কৰিছিলোঁ। মই এছ'চিয়েট প্ৰফেচাৰ হিচাপে ৰিটায়াৰ কৰিছোঁ। গতিকে বহুত ক্ষোভত আজি ওলাই আহিছোঁ। আমি ভাবিছোঁ যে আমি ভাৰতীয় জনতা পাৰ্টীত আমি এটা পৰিয়াল হিচাপে আজি কাম কৰি আমাৰ ৰাজ্যখনৰ কাৰণে কাম কৰিম। মই বাকী বহুত আঁতৰলৈ হয়তো নাযাওঁ, মোৰ সীমাবদ্ধতাৰ মাজত কৈছোঁ যে ৰাজ্যখনৰ কাৰণে খিলঞ্জীয়া জনসাধাৰণৰ কাম কৰিব যাতে পাৰোঁ। আৰু যাতে নগাঁৱত এটা সময় আছিলে, এইটো 2006 চনৰ পিছৰ কথা, যে নগাঁৱৰ মানুহবিলাকে বুজি পাব যে নগাঁৱৰ পৰিস্থিতি কি হৈছিলে, 11 চনৰ পাছত নগাঁৱৰ পৰিস্থিতি কি হৈছিলে, সেই পৰিস্থিতি আৰু পুনৰাবৃত্তি হ'বলৈ আমি দিবলৈ নিদিওঁ। আৰু সেইটোৱে আমি সংকল্প লৈছোঁ আজি। হয়।